প্ৰকৃতিয়ে কেনেকুৱা ৰূপ লৈছে চাওকচোন। আজি দিনটো ইমান বেয়া লাগিছে, ইমান বতৰটো বেয়া, আৰু তাতে এয়া চাওক বতাহ, পুৰা বতাহ, বতাহে একদম গছ গছনিবিলাক হাউলাই পেলাইছে। ক'ৰবাত এজোপা গছো ভাঙিছে নেকি, মেক মেক কৰিছে। এইফালে আগলৈ গছ এজোপা অকণমান ভাঙিবলৈ লৈছে, মেক মেক কৰিছে। আৰু ডাঙৰ ডাঙৰ গছবিলাক ভাঙিবই দিয়কচোন, বহুত ওখ ওখ হৈ গ'লে। আমি সেইকাৰণে গছবিলাক প্ৰায়ে ওচৰে পাঁজৰে থাকিলে এনেকৈ দলি থৈ দিওঁ। আৰু এয়া চাওক কুকুৰটো ভয়তে নেজডাল পুৰা জোকাৰি জোকাৰি গুচি আহিছে ভয়তে। আৰু নাহিবনো কেলৈ বাৰু, ইমান বতাহ মাৰিছে। অ' দিনো ঘূৰি নুফুৰিবি দেই, গুচিয়া গুচিয়া, পুৰা বতাহ মাৰিছে দেখিছেনে? হে খানাও নাখোৱা, খানা চানা নোখোৱাকৈ ঘূৰি ফুৰিছ। নেজডাল ইমান জোকাৰিছ, ছিঙিয়ে থাকিব বুলি ভয় হৈছে তোৰ। এক্সাৰচাইজো অকণ কৰি লৈছ ন? এইডোখৰত বহি ল'বি অকণমান, এইডোখৰলৈ এই বস্তাত তোলে ইয়ালৈ তাতে ছিগিয়ে থাকিব চাবি তই। মৰম কৰিলে এনেকুৱা নেজডাল একদম পূৰা জোকাৰিব লাগি যায়, ধুনীয়া নেজডাল তাৰ। মৰমত মাতিলেই হ'ল আৰু, এনেকৈ নেজডাল পূৰা জোকায়। এয়া বৰষুণ এজাকো আহিছে, বতাহজাক অকণমানি নাই হাম কাটিছে বুলি ক'লেও ভুল হ'ব। এয়া চাওক বতাহজাক আহিয়ে আছে, আকৌ বৰষুণ জাকো দিছে। এনেকুৱা প্ৰকৃতিয়ে ৰূপ ল'লে মানে বৰ ভয় লাগে। দুখীয়া মানুহৰ যাতে ঘৰখন একো অনিষ্ট নহয় তাকে কামনা কৰিলোঁ। বহাগৰ চ'তৰ শেষত বাৰু বৰদৈচিলা যাবলৈ হয় বুলি কয় যে, আৰু তেনেকুৱা বুলিয়ে ভাবিছোঁ আৰু। এয়া দিছে, বৰষুণ দিছে, বতৰ প্ৰায় বেয়া। কিছু কিছু জেগাত পানীও হৈছে, পানীৰ পৰা সাৱধান দেই। সৰু সৰু ল'ৰা ছোৱালীবিলাক যাতে পানীয়ে চানীয়ে খেল নকৰে। আৰু তাত সাপো আহে, নতুন পানীত যে সাপো মই যোৱা দেখোঁ কেতিয়াবা। আৰু নতুন পানীত প্ৰায় ল'ৰা ছোৱালী দুৰ্ঘটনা ঘটে। সেইকাৰণে প্ৰায়ে মাক দেউতাকে সচেতন হ'ব যাতে ল'ৰা ছোৱালী পানীত খেলিবলৈ নাযায়, সাঁতুৰিবলৈ নাযায়। আৰু এয়া বতাহ বৰষুণ বেছি হ'লে মানে বতাহৰ কোবত কেতিয়াবা গছৰ ডাল সৰি পৰে। সেই গতিকে গছৰ তলতো যাতে কোনো সৰু ল'ৰা ছোৱালী থিয় হৈ নাথাকে, তাকে মই আজি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি অকণমান জনালোঁ। আৰু আমাৰ বেটা জোনলা এখন বনাইছে, জোনলাখন তিতিয়ে থাকিলে। বৰষুণৰ বতৰ জোনলা হৈ নাথাকে আৰু। ইমান ধুনীয়াকৈ কালাৰ চালাৰ কৰি দিছিলোঁ মই সি খেলিব বুলি, কিন্তু এতিয়া জোনলাখন আৰু তিতি শেষ হৈ গৈছে। আৰু এনেকুৱা বতৰত যে আমাৰ মতা মানুহ প্ৰায় ৰাতিপুৱাই ওলাই গুচি যায় নিজৰ কামত। আৰু ৰাতিপুৱাই মতা মানুহ যেতিয়া ওলাই যায় ভয় লাগে। এনেকুৱা বতৰ হ'লে মানে খুব ভয় লাগে, চিন্তা এটা লাগি থাকে। আপোনালোকৰ বাৰু চিন্তা লাগে নে নালাগে? আমাক কিন্তু চিন্তা লাগি থাকে দেই। এনেকুৱা বতৰ হ'লে বতাহ বৰষুণ, আৰু এনেকুৱা বাৰিষা দিনত প্ৰায় এনেকুৱা হয় নহয়? আৰু বাৰিষা দিনত মতা মানুহ প্ৰায় বাহিৰলৈ ওলাই যায়, কামলৈ নগ'লেও নহয় দিয়কচোন, ঘৰখনটো চলিব লাগিব। সেই তেনেকৈ ওলাই গ'লে মানে অকণমান চিন্তা লাগে মনতে। আপোনালোকৰ চিন্তা লাগে নে নালাগে মই নাজানো, মোৰ কিন্তু খুব চিন্তা লাগে এনেকুৱা বতৰত যদি ওলাই যায়। আমাৰ গছ গছনি আৰু বিজুলী ঢেৰেকণিটো থাকে। আৰু স্কুল যাবলৈ হয় সেইখিনি সময়তে বৰষুণ দিয়ে, আৰু স্কুল ছুটি হয় সেইখিনি সময়তে বৰষুণ দিয়ে। কি কাৰণে নাজানো আৰু, কিনো মহিমা হৈছে বুজিয়ে পোৱা নাই। এয়া মনটো কিমান বেয়া লাগে এনেকুৱা বতৰ কৰিলে। বাৰিষা বতৰটো যে বৰ আমনিদায়ক দেই। খেতিৰ কাৰণে লাগে বাৰু বতৰটো, তথাপিতো। আৰু আপোনালোকক সকলোকে মই এটা কথা সজাগ কৰি দিওঁ, এতিয়া বাৰিষা বতৰত পানী হৈছে, এতিয়া প্ৰায় বৰষুণ দিছে জেগাই জেগাই, আৰু পানী হৈছে। পানীত যাতে সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ নাযায়, প্ৰায় তেনেকৈ দুৰ্ঘটনা হোৱা দেখা যায়। সেইকাৰণে কৈছোঁ মাক দেউতাকে যাতে সচেতন হৈ থাকে। ওচৰৰ যদি খাল বিল কিবা যদি পুখুৰী আছে তেনেহ'লে সৰু ল'ৰা ছোৱালীক যাতে যাব নিদিয়ে, আৰু প্ৰায় চকু ৰাখে। এনেকৈ বতৰ ডাৱৰীয়া কৰিলে অকণমান গছৰ তলে তলে থাকিবলৈ নিদিব, মানে প্ৰায় পৰাপক্ষত আৰু দেই নিদিব বুলি ভাবিছোঁ। তাকে মই অকণমান মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক মেছেজ হিচাপে দিলোঁ। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিওঁ বুলি আশাও ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।